প্ৰিয় দৰ্শক, লৈ আহিছোঁ আকৌ আপোনালোকৰ মাজত জানিবলগীয়া কথা। ঘৰত এজোপা তুলসী গছ আমি ৰাখিব লাগে আৰু সেই তুলসী গছজোপা কোনটো দিশত স্থাপন কৰিব লাগে আৰু তুলসী গছজোপাৰ ৰোৱাৰ পিছত তুলসী গছজোপাত কি কি কাম কৰিব লাগে আপোনালোকে নিশ্চয় জানে যদিতো ভাল, নাজানে যদি আপোনালোকে ভিডিঅ'টো মনোযোগ দি শুনিব। কথা হ'ল, তুলসী গছজোপা আপোনালোকে যিমান পাৰে আপোনালোকৰ মন্দিৰৰ সন্মুখতে লগাবলৈ চেষ্টা কৰিব আৰু মন্দিৰটো সদায় আপোনালোকে জানে পূব দিশত মন্দিৰ স্থাপনা কৰিব বা উত্তৰ দিশত স্থাপনা কৰিব। আৰু আপুনি সদায় তুলসীৰ তলত অলপমান পানীৰ লগত গাখীৰ মিলাই তাত সদায় মঙলবাৰ দিনটো আপুনি তুলসীৰ তলত দিব। এনে কৰক আপুনি, কৰিলে আপোনাৰ যিবিলাক নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰত আছে সেই নিগেটিভ এনাৰ্জি দূৰ হ'ব, লাহে লাহে আপোনাৰ সমস্যাসমূহ সমাধা হ'ব। এনেকুৱা ধৰণৰ আপোনাক আৰু সমাধা লাগে যদি ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। ধন্যবাদ, নমস্কাৰ, সকলো সুখে থাকক আৰু সকলোৰে মংগল হওক। ধন্যবাদ।